নমস্কাৰ। এয়া ধুবুৰীত অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই স্বাধীনতা দিৱস উপলক্ষে জাতীয় পতাকা উত্তোলন কৰিছে আৰু এয়া পেৰেড কৰি থকা সময়ত NCCৰ এজন ষ্টুডেণ্ট অসুস্থ হৈ পৰিছে আৰু আমাৰ পুলিচৰ জোৱানসকলে এখেতক বাহিৰলৈ লৈ গৈ আছে। আৰু আমাৰ 76th ইণ্ডিপেণ্ডেন্স ডেৰ অনুষ্ঠানটো ধুবুৰীৰ গৌৰীপুৰ ফিল্ডত আয়োজন কৰা হৈছে। আহক আমি অনুষ্ঠানটো আৰম্ভণিৰ পৰা চাওঁ। আৰু এয়া আমাৰ অসম আৰক্ষীৰ জোৱান আৰু আমাৰ ধুবুৰী জিলাৰ বিভিন্ন স্কুলৰ পৰা NCCৰ ষ্টুডেণ্টবিলাকে আজিৰ স্বাধীনতা দিৱসৰ পেৰেডত পাৰ্টিচিপেট কৰিছে। এয়া চাওক, ধুবুৰীৰ বিভিন্ন স্কুলৰ পৰা NCCৰ ষ্টুডেণ্ট আছে যিমান, তেখেতসকলে আজিৰ এই পেৰেডত পাৰ্টিচিপেট কৰিছে। এয়া আপোনালোকে চাব পাৰিছে ল'ৰা ছোৱালী, আমাৰ NCCৰ ষ্টুডেণ্ট এইবিলাক। আৰু এয়া আমাৰ অসম আৰক্ষীৰ মিউজিকেল বেণ্ড। প্ৰদৰ্শন কৰাইছে। প্ৰশাসনৰ সাদৰ সম্ভাষণ জনাই আজি এই স্বাধীনতা দিৱসৰ ৭৫তম বৰ্ষপূৰ্তিৰ আজি এই শুভ মুহূৰ্তত পুনৰবাৰ জিলা প্ৰশাসনৰ হৈ পুলক যাচিছোঁ। বলিদান মুক্তিকামে আজি ক্ৰান্তি জীপ্ত কৰিছে হিন্দুস্তান। নৱ মানৱৰ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদসকলক শ্ৰদ্ধা নিবেদন কৰিব মাননীয় শিক্ষামন্ত্ৰী মহোদয়। এয়া আমাৰ মুখ্য মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক সাধাৰণ অভিবাদন জনাব। পেৰেড কমাণ্ডাৰ DSP মুছলিম হুছেইন মহোদয়।
মাননীয় শিক্ষামন্ত্রী মহোদয় মঞ্চলৈ প্ৰত্যাগমন কৰিছে আৰু পেৰেড কমাণ্ডাৰে নিজ স্থানলৈ গমন এতিয়া মন্ত্ৰী মহোদয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব আৰু পতাকা উত্তোলনৰ ঠিক লগে লগে ৰাষ্ট্ৰীয় সংগীত আৰু ৰাষ্ট্ৰীয় পতাকা চেলুট জনাব। সমবেত ৰাইজে এতিয়া মুখ্য অতিথি তেখেতৰ মূল্যৱান ভাষণ প্ৰদান কৰিব। মাননীয় পৌৰসভাৰ পৌৰপতি মহোদয় ইয়াত উপস্থিত থকাৰ ধুবুৰী জিলাৰ মাননীয় উপায়ুক্ত অসমতে সুবিধা কৰিছে ইয়াত উপস্থিত থকা উপস্থিত পৰা আৰম্ভ কৰি